নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। চাওক, এইখিনি পাম টি হয়। এইখিনি মই নিজে গুটি পচাই পলিথিনত মাটি ভৰাই হেৰি কৰি পেলাই থৈ দিছোঁ। এতিয়া অসমত বৰ্তমান বৃক্ষৰোপণ আন্দোলন ট্ৰেণ্ডিঙত চলিছিল। মানুহবিলাকে ভাবিছে পইচা দিব, চৰকাৰে 10,000কৈ পইচা দিব, দুটা পুলি ৰুলে মানে ইমান উখল মাখল লগাইছে। অকল যে চৰকাৰে পুলি দিব বা পইচা দিব তেতিয়া ৰুলে নহ'ব, গছ ৰুবই লাগিব। এইখিনি হৈছে মেহগনি, মই ৰোৱা হয়। মই বাৰু বৰ্তমান বেংগলোৰত আছোঁ বাৰু, বেংগলোৰ হয়। কিন্তু অকল যে চৰকাৰে পইচা দিব বা পুলি দিব ৰুম তেনেকুৱা কথা নহয়। গছ মানুহে ৰুয়ে থাকিব লাগে। চাওক, এইখিনি মই কিমান ধুনীয়াকৈ চাফ চিকুণ কৰি ৰাখিছোঁ। এইটো ষ্টাইলত ৰাখিব লাগিব। গছ অকল যে গছজোপা ৰুলেই হেৰি কৰিলে নহ'ব। গছখিনি চোৱা চিতা মানে সম্পূৰ্ণ হেৰি কৰিব লাগিব। এতিয়া যদি আপুনি যদি বেঙেনা পুলি এটা যদি ৰুই পেলাই থৈ দিয়ে, তাত যদি জংঘল হয় বা পানী কিবা কিবি যদি সাৰ পানী নিদিয়ে তেতিয়া ক'ত ভাল হ'ব। এইখিনি বেঙেনা আছে, মই ইয়াত গোবৰ সাৰ চাৰ দিছোঁ, কিমান ধুনীয়াকৈ লাগিছে। পাৰ্পল ব্ৰিঞ্জল বুলি কয় এইখিনি। আপোনালোকে সকলোৱে গছ ৰুৱক। গছ যে অকল যে পইচা চৰকাৰে পইচা দিব তেনেকুৱা কথা নহয়। আপোনাৰ খৰি হ'ব, ফাৰ্নিচাৰ হ'ব, অক্সিজেন, আপোনাৰ পৰিৱেশটো ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰিব। গাঁওখন বা ঠাইডোখৰ দেখি শুৱনি হ'ব। থেংক ইউ।